তো নমস্কাৰ ইউটিউববাসী ৰাইজ, আপোনালোকৰ কাৰণে মই একো শ্বৰ্ট আৰু ব্লগ দিব পৰা নাই। আপোনালোকে মোক হয়তো পাহৰি গৈছে, তো আপোনালোকে পাহৰি নাযাব। মই আকৌ আহিছোঁ প্ৰাঞ্জল সোণোৱালে। তো আপোনালোকৰ কাৰণে ভাল ভাল ব্লগ আৰু শ্বৰ্ট ৰিল লৈ আহিম। আৰু যিহেতু মই ঘৰ বনোৱা কাম আপোনালোকক ইউটিউবত দেখুওৱা নাই, ফেচবুকত দেখাইছোঁ বাৰু। তো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ইউটিউবৰ কাৰণে এটা মিনি ব্লগ লৈ আহিলোঁ। আৰু যিহেতু আমাৰ লগত আছে আজি আমাৰ ঘৰতে আছে বাৰু, এয়া আমাৰ ভিনদেউ এজনে কাম, দুইজন ভিনদেউ হয়, দুইটাই কাম লাগি আছে, কামত ব্যস্ত। আৰু সেইফালে এটা ঘৰ বনি আছে, সেইটো এটা ঘৰ, এইটো এটা ঘৰ। কোনটোত কোনে থাকিব কমেণ্টত জনাব দেই, কোনে কোনে জানে। আৰু যিহেতু এতিয়া প্ৰায় আমাৰ বেম্বো হাউচ আছাম টাইপৰ ঘৰটো মোৰ প্ৰায় 70% কমপ্লিট হৈ গৈছে। কাৰণ চক এইফালে বেৰদি ক্লিয়াৰ, এয়া আমাৰ আইতা বহি আছে, এইফালে মোৰ মানুহজনী। আৰু এইফালে আমাৰ গৰম পানী কৰা হৈছে কিহৰ কাৰণে নিশ্চয় গম পায়, মোৰ যদি ব্লগ চাইছে আপোনালোকে। মই প্ৰায় মাছ মাংস ডেইলি কাটোঁ, আৰু সেইবাবে মানে ঘৰটোতো একেদিন একেবাৰে একদম মাটি খুব বেছি ওখকৈ তুলিছোঁ ভেটিটো। কাৰণ মানে আমাৰ এফালে প্ৰায় পানী হ'লে মানে জেগাটো পথাৰ আছিলে ন, সেইবাবে মানে পানী হ'লে ফুল হৈ আহে পানীটো, সেইবাবে মানে অলপ ওখ ৰাখিছোঁ হেৰিটো ভেটিটো। আৰু এই আছোঁ একদম প্ৰায় 70% কাম শেষ হৈ গৈছে। আৰু সেইফালে বনি আছে ভাইটিহঁতৰ ঘৰটো, আৰু মই বনাই আছোঁ বেম্বো হাউচ। কাৰণ মানে বেম্বো হাউচত মই ফাৰ্ষ্ট টাইমৰ কাৰণে ঘৰ বনাইছোঁ ন, যিহেতু বেম্বোৰ পৰা ষ্টাৰ্ট হ'ব, আৰু বাকীখিনি যি হ'ব দেখা যায়। আৰু তাকে আজি ব্লগটো বেছি দীঘলো নকৰোঁ, আৰু ৰেগুলাৰ পাই থাকিব আপোনালোকে মোৰ ব্লগ আৰু শ্বৰ্ট ৰিল ইউটিউবত। বাই বাই।